সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি হ'ল আমাৰ শামুক তৰকাৰী। এয়া মই মাটি দালিখিনি প্ৰথমতে জুইত বহুৱাই দিলোঁ। আজি মই জুই দি বনাম, কাৰণ জুইৰে বনালে জুই মানে কি খৰিৰে বনাম। খৰিত বনালে টেষ্টি হয়, অকণমান অলপ বেছি টেষ্টি হয়। প্ৰথমে মই মাটি দালিখিনি সিজিব দি দিলোঁ। পানী দি মাটি দালিখিনি ভালকৈ আগত ধুই ৰেডি কৰি থৈ দিলোঁ। শামুকখিনি চাফা কৰা হয় মাটি দালিখিনি হৈ থাকিব। চামনিৰ পৰা বগাখিনি মই উলিয়াই থ'ম। মাটি দালি খাৰেদি শামুক বনাম। এয়া ঘৰৰ কলাখাৰ মই দি দিম, একদম পিয়ৰ, একেবাৰে ঘৰত বনোৱা। অলপ দিলেই হৈ যায়, ঘৰৰ খাৰ যে। অকণমান ঠাণ্ডা হৈ আছে, কিন্তু দিয়াৰ লগে লগে উতলি উঠিব, চাব পিছত। তেতিয়া গম পোৱা যায় যে খাৰটো ঠিকে আছে, পাৰফেক্ট হয়। এই যে দেখিছে কিমান ধুনীয়াকৈ ওপৰত উঠি আহিছে। এতিয়া গম পোৱা যায় যে খাৰখিনি একদম পিয়ৰ হয়। পিয়ৰ কি, খাৰৰ কিবাখিনি আছে আৰু লুখিনি। ইফালে পানীত তিয়াই থোৱা আছে আমাৰ শামুকখিনি। এইবাৰ আমি শামুকখিনি চাফা কৰিম। মই অকলে নোৱাৰোঁ যিহেতু, বহুত টাইম লাগে। শামুকখিনি চাফা কৰিম এইবাৰ আমি। ইফালে মাটি দালিখিনি হয় আমি শামুকখিনি চাফা কৰিম। দেখিছে কেনেকুৱা চিষ্টেমত চাফা কৰিব লাগে। কষ্ট হয়, খাওঁতে যিমান টাইম নালাগে, চাফা কৰোঁতে অকণমান টাইম বেছি লাগে। জিভাখন উলিয়াই ল'ব লাগে। জিভা টাইপৰ কিবা থাকে, সেইখন উলিয়াই ল'ব লাগে। চাফা কৰি আছোঁ। তাৰপিছত মই তলৰ ফালৰখিনি অকণমান কাটি লৈছোঁ। কাটি লোৱাতে ভিডিঅ' কৰা নহ'লে আপোনালোকক দেখুৱাব পাৰিলোঁ হয়। কাটি লৈছোঁ, যিটো জোং থাকে তলৰ পিনে সেইটো মই কাটি লৈছোঁ। এইখিনি জিভা উলিওৱা হ'ল। এইবাৰ মই কাটি লোৱা কিবাখিনি নেমুৰে চাফা কৰিম। নেমু আৰু কিবা দিছোঁ, নিমখেদি ইমান চাফা কৰিব লাগে, একদম পূৰা ওপৰৰ চামনিখন পূৰা একেবাৰে চিকচিকীয়া কৰিব লাগে। নিমখ টেঙাই দি পূৰা ঘৰকৈ চাফা, এয়া ধুনীয়াকৈ চাফা কৰি লৈ যাচ্ছে। কেনেকুৱা চিকচিকীয়া হৈ গৈছে। বহুত টাইম ধৰি চাফা কৰিব লাগে। ইফালে দালিখিনি হৈছে, সেইখিনি মই নুমুৱাই থ'লোঁ। এইবাৰ শামুকখিনি ভাজি ল'ম। কেৰাহীখন গৰম দিছোঁ, পিঁয়াজ দিছোঁ। মাংস নিচিনাকৈয়ে বনাব লাগে, আৰু বনাওঁ মই। আপোনালোকে কেনেকৈ খাই জনাব। নিমখ দিলোঁ, সোৱাদ অনুসৰি নিমখটো দিব লাগে, আন্দাজমতে, কাৰণ দালিত নিমখ দিয়া আছে। গতিকে অকণমান নহৰু আৰু আদা বটা দিব লাগে, দিলোঁ। তাৰপিছতে দিম অকণমান জিৰা মছলা দিম। হালধি মই এইকাৰণে দিয়া নাই, কাৰণ শামুক ভাজি থাকোঁতে অকণমান পানী ওলায়, নিমখ দিয়াৰ পিছত পানী ওলায়। সেইকাৰণে হালধিখিনি পিছত দিছোঁ। অকণমান পানী ওলাই পানীখিনি শুকোৱাৰ পিছতহে মই এতিয়া হালধি দিম। হালধি দিলোঁ।
জিৰাটো দিম বুলি পাহৰি থাকিলোঁ। এতিয়া সেই জিৰা দিম মই। জিৰাটো দিম বুলি আনিব খুজিলোঁ, কিন্তু এতিয়া অকণমান জিৰা দি দিম। জিৰা দি দিলোঁ। ভাজিয়ে থাকিব লাগে, ভাজিয়ে থাকিব লাগে। যেতিয়া চাউণ্ড এটা হয়, শুনিছে? মানে মাংসৰ নিচিনাকৈ অলপ ভাজি থাকিব লাগে। এই টপ টপ চাউণ্ডটো শুনিছে? এতিয়া গম পোৱা যায় যে ভাজি পূৰা হৈ গৈছে। এইবাৰ মই বনাই থোৱা দালিখিনি ইয়াত দি দিম। এই যে চাওক, এনেকৈ মই নুমুৱাই থৈ দিছোঁ একদম ধুনীয়াকৈ। এইবাৰ মই দালিখিনি দি দিম। এইবাৰ একো নাই, দালিখিনি দিয়াৰ পিছত দালিখিনি যেতিয়া গৰম হ'ব, অকণমান কমি থুপথুপীয়া হৈ যাব, হৈয়ে গ'ল। এইবাৰহে আহিল মেইন বস্তু। এই পাতখিলা নিদিলে মানে গোন্ধটো ভাল নাহে, আৰু এই পাতকেইখিলাই মেইন। এই নাক ধনিয়া মানে দিবই লাগিব। নাক ধনিয়া দিলেহে মানে গম পোৱা যায় যে নাক ধনিয়া মই দি দিলোঁ, হৈয়ে গ'ল। গতিকে এতিয়া খোৱাহে কথা। হৈ গ'ল। এতিয়া মই নুমাই থলোঁ, পাতিত দিও দিলোঁ। গতিকে আজিলৈ বাই বাই। কেনেকুৱা হৈছে কমেণ্টছ কৰি জনাব।